কোৱা মানুহকেইজন এইফালে আমাৰ নয়নকা এইটো বহুত দিনতে দেখিছিলে চাগে আপোনালোকে ইহঁতৰ কাৰণে একদম বহুত দেৰি ৰৈ আছোঁ কেলে দেৰি হ'ল গোটেই হেলমেটা চেলমেটা পাহাৰটো গোটেই শিকলে কেনে গ'ল কাৰ বেগ থাকিছিলে অফিচৰ পৰা দেৰি হ'ল হয় হয় এতিয়া কৈছে ই মানুহো থাকি আহিছিলে বেগো থাকি আহিছিলে আকৌ আনিবলৈ গৈছে সেইকাৰণে দেৰি হ'ল আজি চুঙি চাংচোৱাত ভাগৱত হৈ আছিলে তাত ভাওনা কৰিবলৈ আহিছোঁ নয়ন দা আহিছে গৌতম দা আহিছে আমাৰ ৰাজু দা আহিছে পোৱান দা আহিছে গোটেই সোপা আমি আহিছোঁ আৰু গৌতম দা আজি মোৰ ব্লগত প্ৰথম আহিছে কিবা এষাৰ কৈ দিয়ক আমাৰ পোৱালি আজি ভাওনা কৰিবলৈ আহিছোঁ সকলোৱে একেলগে কৰিম আৰু সকলোৱে আশীৰ্বাদ কৰিব দেই সেইবিলাকে আৰু এয়া আমাৰ পোৱান দাও আহিছে নমস্কাৰ দেই প্ৰথমবাৰ আহিছোঁ মই বহুত দিনৰ মূৰত তাকে আৰু ব'লক চাই থাকিব পোৱান দা নিঞ্জা টেকনিক কি কৰিব এতিয়া সেইডালে চাবি থাকিয়ে ভিডিঅ' কৰি আছো সেয়া তলা চাবি চাবিত নাই নহয় আছে আছে লাগি আছে দুইখন জুতীয়াকে মাৰি থৈছে নেকি কিমান জুতীয়াকে হেৰি কৰিছে দেখিছা নাই কেনেকুৱা হেৰি ৰক্ষা কৰিছে সেইটো কি কৰিলে এতিয়া মালিকক চাবিটো দিছোঁ দেই সেইবিলাকে আৰু চব আমাৰ জিনিস চব মানে আমাৰ জিনিস এইখন সেই নয়ন দা বাইক চব জিনিস আছে আমি আহি আছোঁ সেইবিলাকে আৰু আমাৰ বাই ওলাইছে ধুবতা বোলে আজি সূত্ৰ গাব পাৰিবনে ঐ তিনিচুকীয়া নিচিনা হ'বনে ফেপনি চব সকলো ব্যস্ত হৈ আছে পোৱান দাই পাক মাৰি আছে আমাৰ ট্ৰেইন নাম কেনে গ'ল ট্ৰেইন নাম সেইটো ট্ৰেইন নাম এই বৰ ধুনীয়া ধুনীয়া কাম কৰে একদম মই এইটো পেং চেং মাৰিলে একদম মানে পূৰা খোল খাই পৰিলে আৰু গৌতম দা ৰেডি মূৰত সেইটো মাৰিলে হ'ব বাঘটো মাৰিলে হ'ব
নমঃ গোবিন্দায় নমো নমঃ গোবিন্দায় নমো নমঃ নমো নমঃ এই মায়াময় সংসার সকল প্রাণীয়ে স্বার্থপর মায়া আবদ্ধ হয়ে কত জনে পাহরি গৈছে মানুহ মুক্তৰ জ্ঞান পাহৰি গৈছে হৰিৰ পূজা যি যেনে কৰ্ম কৰে তাক তেনে ফল ভোগ কৰাইছোঁ মোৰ মহাভক্ত কৰ্ণ দত্তই মোৰেই নিৰ্দেশত দেৱঋষি নাৰদৰ বাক্য মানি শ্বেত মাধৱ যজ্ঞ আৰম্ভ কৰি যজ্ঞ কুণ্ডৰ মাৰ পৰা লাভ কৰিলে এটি পুত্ৰ সন্তান যি ধ্ৰুবাক্ষ ৰূপে হ'ল বিদ্যমান কারণ যদি দুর্ভাগ্যর অত্যাচারত রচনা কর্ণ দত্তর খুব শান্তি নোহোৱা হৈ পৰিছে এফালে পুত্ৰস্থে আনফালে পুত্ৰ অত্যাচাৰতে ৰজা কৰ্ণ দত্ত একেবাৰে উপায়হীন হৈ পৰিছে ইয়াৰ উপায় মই কৰিব লাগিব মহৰ্ষি অগস্ত্যৰ দ্বাৰা ধৰ্মাধ্যকে হাতগ্ৰস্ত কৰাই একে ভয়ংকৰ দানৱলৈ ৰূপান্তৰ কৰিছে আৰু ধৰ্মাধ্যকে একে দানৱৰ ৰূপান্তৰ কৰি আমি নিজ হাতে কৰি নিধন আৰু মুক্তি আমার উদ্দেশ্যই হয়েছে দুষ্টক দমন আর ভাগ অন্তক পালন করা যাও বেমন আপন চতুর্থতে হও Ah
ভাত খালোঁ প্ৰসাদ চকাত ল'লোঁ এতিয়া ঘৰ যাব সময়ত আকৌ চাবিটো লৈছোঁ খুলিবলৈ এয়া আমাৰ হেণ্ডেলক চকালক চকালক তলা চাবি লক বছ এই কুটা এইটো লাগি হ'লে গৰম লাগি থাকিলে হয় দিয়ক এই কুটা আমি আৰু সকলোটি ঘৰলৈ যাবগৈ পাওঁ হয় নাই হৈ গ'ল মোৰতো খুলিলে আমাৰ ট্ৰেইনৰ তলা খুলিলে ক'ত লোমাই থৈছে দেখিছে নে ৰাইজ সেইবিলাকে আৰু আজি কুলাচল ভাওনা শেষ হ'ল আমি তাৰপৰা ভাত চাত খাই উঠিলোঁ আৰু আজি যাওঁ নেকি এইটো এইটো মেকুৰী হৈছে কি হ'ল কি ওলালে মেলিলে সকলোকে দেখুৱাম সেইবিলাকে আৰু আজিলৈ ইমানতে সকলোকে গুড নাইট বাই বাই